দক্ষিণ খালমাৰৰ ফকিৰগঞ্জত গোখাদ্য বিতৰণৰ নামত ভয়াবহ দুৰ্নীতি। থানাত এজাহাৰৰ পাছতেই জব্দ 61 বস্তা গোখাদ্য। এসপ্তাহ পূৰ্বে আৰক্ষীয়ে জব্দ কৰা গোখাদ্য অভিযোগকাৰীক খবৰ নিদিয়াকৈ বিতৰণ কৰাক লৈ উত্তেজনা। প্রশাসন ঘুষ খায়া চাপড় দেওয়া চলবে না, আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। প্রশাসন ঘুষ খায়া চাপড় দেওয়া চলবে না। প্ৰথমে মন কৰক এই দৃশ্যলৈ। এয়া ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানা এলেকাৰ পামপাৰা চফলাৰপাৰ গাঁও পঞ্চায়তৰ দৃশ্য। বানৰ কবলত পৰা পশুৰ বাবে চৰকাৰে যোগান ধৰিছে গোখাদ্য, কিন্তু পঞ্চায়তখনৰ অধীনত থকা ৩ নং গাঁও পঞ্চায়ত সদস্য আফজল আলীয়ে দুৰ্নীতিত লিপ্ত হৈ পশুপালকক গোখাদ্য বিতৰণত কৰিছে খেলি মেলি। ফলত স্থানীয় ৰাইজে আফজল আলীৰ লগতে গোখাদ্য দুৰ্নীতিত লিপ্ত হোৱা ৩জনৰ বিৰুদ্ধে ফকিৰগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ জব্দ কৰে 61 বস্তা গোখাদ্য। প্ৰায় এসপ্তাহ পূৰ্বে জব্দ কৰা গোখাদ্য 2 কেজি 600 গ্ৰামকৈ বিতৰণ কৰিছিল, যাৰ বাবে ৰাইজে এজাহাৰ দিয়াত জব্দ কৰা গোখাদ্য সোমবাৰে এইদৰে আৰক্ষীৰ সহযোগত 2 কেজি 800 গ্ৰামকৈ বিতৰণ কৰিবলৈ ধৰে। ইয়াতে ক্ষিন্ন হয় সাধাৰণ ৰাইজ। আৰক্ষীয়ে দোষীক গ্ৰেপ্তাৰ নকৰাৰ বিপৰীতে নিজে কমকৈ গোখাদ্য বিতৰণত সহযোগ কৰাৰ অভিযোগ উঠিছে। ফলত এইদৰে আৰক্ষী ৰাইজৰ মাজত আৰম্ভ হয় তৰ্কাতৰ্কি। প্রশাসন ঘুষ খায়া চাপড় দেওয়া চলবে না। যাৰ বাবে এইদৰে ৰাইজে আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰিবলগীয়া হয়। তেতিয়া আমি কেছ কৰাৰ পিছত যদি আৰক্ষী আহি পেলাই 2 কিলো 800 দি আছে, তেতিয়াহ'লে আৰক্ষী কিয় বুজা নাই যে তেতিয়াহ'লে আগত যদি 600 গ্ৰাম দিছিল তেতিয়াহ'লে 200 গ্ৰাম গাবলা আছিল। সেই গাবলাৰ বিচাৰটো আমাক নিদি পেলাই আৰক্ষী নিজে আহি পেলাই এতিয়া চাপৰ্ট দি আছে। সেনেকুৱা দিলেতো আমি মানি নলওঁ। কিবা আমি আৰক্ষীৰ পৰা কিবা কেছ কৰিছোঁ, আবেদন কৰিছোঁ আমি জনসাধাৰণে, সেইটো আমাক কিবা একটা সান্তনা দিব লাগিব। নিদি পেলাই সিহঁতে আহি পেলাই মনে মনে এনেকুৱা চাপৰ্ট দি আছে। এনেকুৱা দিলেতো জবৰদস্তি চাপৰ্ট দিলে আমি সেনেকুৱা মানি নলওঁ। আগতে যিবিলাক চাপৰ চোৰ কৰিছিল সেইবিলাক এতিয়া আনিছে, আনি কেনে আকৌ মানে 200 গ্ৰামকৈ বঢ়াই দিছে চাপৰ। আৰু চাপৰ অৰিজিনেল চাপৰ আহিছে 3 কিলো 600 গ্ৰাম, 3 কিলো 600 গ্ৰাম এনেকুৱা চাপত আহিছে। কিন্তু 2 কিলো 600 গ্ৰাম দি আছিল, আমি মানি লোৱা নাই। এতিয়া 800 হৈ গৈছে। 200 গ্ৰামটো ক'ত আছিল? আৰক্ষীৰ এইটো চাব লাগে 200 গ্ৰামটো ক'ত সোমাই আছিল, সেইটো আমাক বিচাৰি দিব লাগে। আজি চাপৰ দি আছে 2 কিলো 800 গ্ৰাম, কিন্তু আমাৰ ৰাইজক দি আছিল 2 কিলো 600 গ্ৰাম। সেইকাৰণে ৰাইজে কেছ কৰিছে। কিন্তু চৰকাৰী এলাউট আছে আমাৰ 3 কিলো 306 গ্ৰাম। এইখিনি চাপৰৰ কাৰণে যেনেকুৱা আমি কেছ কৰিছিলোঁ, কিন্তু আজি থানাৰ পৰা পুলিচ আহি আৰু 200 গ্ৰাম বেছিকৈ দি আছে। এইখিনি চাপৰ্ট ক'ত আছিল আৰু ক'ৰ পৰা দি আছে? আৰু যে আমাৰ এইখিনি চাপৰ্ট আছে, আৰু ওপৰত যে আমাৰ 3 কিলো 306 গ্ৰাম চাপৰ্ট, আৰু এইখিনি চাপৰ্ট যে আমি পাম, এইখিনি চাপৰ্ট ক'ত আছে? এতিয়া এইখিনি চাপৰ্ট আমাৰ হিচাপ নিদিয়ে, কিন্তু এইখিনি তাৰ কাৰণেহে আমি কেছ কৰিছোঁ। মন কৰিবলগীয়া বিষয় এয়া যে চৰকাৰে গৰু ছাগলী মহ পালন কৰা পশুপালকক বানৰ সময়ত যোগান দিয়ে গোখাদ্য, কিন্তু উক্ত গোখাদ্য একাংশ পঞ্চায়ত প্ৰতিনিধি সচিবে প্ৰকৃত পশুপালকক যোগান নিদি নিজৰ পঞ্চায়তৰ অধীনত থকা প্ৰতিজন ভোটাৰক যোগান দি আহিছে। ভোটাৰৰ মন জয় কৰিবলৈ গৰু ছাগলী নথকা ব্যক্তিক এইদৰে গোখাদ্য বিতৰণ কৰিছে পামপাৰা চফলাৰপাৰ আৰু বাউচকাটা গাঁও পঞ্চায়তত। কেৱল এয়াই নহয়, গোখাদ্য বিতৰণৰ ক্ষেত্ৰত খেলি মেলি কৰাৰ অভিযোগ বাউচকাটা গাঁও পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে। ফকিৰগঞ্জ থানাত সচিবজনৰ বিৰুদ্ধে দিয়া হৈছে গোচৰ। গরুর খাদ্য খোরাক দিছে, পশুর খাদ্য খোরাক 222 কুইন্টাল মাল দিছে, 170 কুইন্টাল পাবলিকে দিছে, আর 52 কুইন্টাল মাল প্রেসিডেন্ট সেক্রেটারি কাউন্সিলররা মেম্বাররা মার দিছে, দেয় নাই। আত্মসাৎ করছে, তার জন্য আমি কেস করতে পারছি। বানপানির জন্য সরকারের দিছে না,
এজন্য আমরা পাই নাই। আমার 2টা গরু আছে, আমি নিজেও পাই নাই আর মানুষও পাই নাই। বয়স কটা দিবি আমার নিজেরও জানি। আমার 1 বস্তা মাল হাতে সকালে, যে 18 কেজি পাও তুমি 1 বস্তা নেই বলে আমি 1 বস্তা নিব না। সবার জন্যই আমি চাই বস্তা আমার হাতে, তুমি চুপ থাকো, তুমি কেস করা যায় না, এই জন্য 1 বস্তা মাল আমার হাতে। তুমি 18 কেজি পাবা, তুমি 1 বস্তা নিয়ে যাও, তা কমপ্লেন করে না। সকালেও আমার বস্তা আমি নিয়ে নিই। পরে আমি কিছু আমি 10-এর আমি কেস করি, 10-এ যাতে পাই। সরকারি 5 মাসে ব্যাগে জানি কি 1 মুঠ করে পাইলে ব্যাগেই পাবো, না পাইলে না পাবো। সরকারের বস্তু সবার জন্যই। লক্ষণীয় বিষয় এয়া যে গোখাদ্য বিতৰণত দুৰ্নীতি কৰে এনে পঞ্চায়ত প্ৰতিনিধি আৰু সচিবৰ বিৰুদ্ধে আৰক্ষীয়ে বিহিত ব্যৱস্থা লোৱাৰ বিপৰীতে অভিযুক্ত সহায় কৰি অহাৰ অভিযোগ উঠিছে। ফলত এইদৰে আৰক্ষীৰ বিৰুদ্ধে ৰাইজে উগ্ৰমূৰ্তি ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰশ্ন হয়, গোখাদ্য বিতৰণৰ নামত দুৰ্নীতিত লিপ্ত হোৱা পঞ্চায়ত প্ৰতিনিধি আৰু সচিবৰ বিৰুদ্ধে জিলা প্ৰশাসনে আইনমূলক ব্যৱস্থা ল'বনে? নে দুৰ্নীতিগ্ৰস্ত লোকক ফকীৰগঞ্জ আৰক্ষীয়ে আশ্ৰয় দিয়া আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, DNA অসম। যিবিলাক কেছ আছে সেইবিলাক আসামি গ্ৰেপ্তাৰ কৰিব লাগে। আমাৰ মাষ্টাৰ আস্কৰ আলী গ্ৰেপ্তাৰ কৰিব লাগে। আফজাল মেম্বাৰক গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ কৰিব লাগে।